অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম হ'ল গৰমপানী অভয়াৰণ্য। ইয়াৰ মাটিকালি 6.05 বৰ্গ কিলোমিটাৰ। ই কাৰ্বি আংলং জিলাত অৱস্থিত। অসমৰ ক্ষুদ্ৰতম পক্ষী অভয়াৰণ্যখনৰ নাম হ'ল দীপৰ বিল পক্ষী অভয়াৰণ্য। ইয়াৰ মাটিকালি 4.14 বৰ্গ কিলোমিটাৰ। ই কামৰূপ মহানগৰ জিলাত অৱস্থিত। অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি 78.81 বৰ্গ কিলোমিটাৰ। ই দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি 858.98 বৰ্গ কিলোমিটাৰ। ই নগাঁও, গোলাঘাট, শোণিতপুৰ জিলাত অৱস্থিত। অসমৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হ'ল উমানন্দ। ইয়াৰ মাটিকালি 13 বিঘা 3 কঠা। ই গুৱাহাটীত অৱস্থিত। উমানন্দ পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপ। অসমৰ বৃহত্তম নদীদ্বীপটোৰ নাম হ'ল মাজুলী। ইয়াৰ মাটিকালি 880 বৰ্গ কিলোমিটাৰ। মাজুলী পৃথিৱীৰ ভিতৰতে বৃহত্তম নদীদ্বীপ। অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম হ'ল দক্ষিণ শালমাৰা মানকাছাৰ। ইয়াৰ মাটিকালি 568 বৰ্গ কিলোমিটাৰ। অসমৰ বৃহত্তম জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। ইয়াৰ মাটিকালি 7,399 বৰ্গ কিলোমিটাৰ। অসমৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ জিলা। ইয়াৰ সাক্ষৰতাৰ হাৰ হ'ল 88.71%। অসমৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলাখনৰ নাম হ'ল ধুবুৰী জিলা। ইয়াৰ সাক্ষৰতাৰ হাৰ হ'ল 58.30%। অসমৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম হ'ল গুৱাহাটী ৰেল ষ্টেচন। অসমৰ বৃহত্তম বিমানবন্দৰটোৰ নাম হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, গুৱাহাটী। অসমৰ বৃহত্তম চিৰিয়াখানাখনৰ নাম হ'ল অসম ৰাজ্যিক চিৰিয়াখানা। ইয়াৰ মাটিকালি 175 হেক্টৰ। ই গুৱাহাটীত অৱস্থিত। অসমৰ উচ্চতম মন্দিৰটোৰ নাম হ'ল শিৱদৌল। শিৱদৌল 104 ফুট ওখ আৰু ই শিৱসাগৰ জিলাত অৱস্থিত। অসমৰ প্ৰাচীনতম শোধনাগাৰটোৰ নাম হ'ল ডিগবৈ শোধনাগাৰ। ই স্থাপন হৈছিল 1901 চনত। ডিগবৈ শোধনাগাৰ ভাৰতৰ ভিতৰতো প্ৰাচীনতম শোধনাগাৰ। অসমৰ দীৰ্ঘতম নদী হ'ল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য 2880 কিলোমিটাৰ। অসমৰ দীৰ্ঘতম দলংখনৰ নাম হ'ল ভূপেন হাজৰিকা সেতু। ইয়াক ঢলা শদিয়া দলং বুলিও জনা যায়। ইয়াৰ দৈৰ্ঘ্য হ'ল 9.15 কিলোমিটাৰ। এইখন ভাৰতৰ ভিতৰতো দীৰ্ঘতম দলং। অসমৰ সৰ্বাধিক জনবসতি ঘনত্ব থকা জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ জিলা। ইয়াৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 1,313 জন। অসমৰ সৰ্বনিম্ন জনবসতি ঘনত্ব থকা জিলাখনৰ নাম হ'ল ডিমা হাছাও জিলা। ইয়াৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 46 জন।